এতিয়ানো চাৰ্জডাল খতম হ'ব লাগেনে? যাওঁতে চাৰ্জকণ দি নিছিলোঁহে, ঘৰ নাপাওঁতে এদাই হ'লেই। এতিয়া ইমান ডোখৰ বাট কেনেকৈ বা ঠেলি যাওঁ। চাইকেল এখন বিক্ৰী কৰিলোঁ, ভাবিলোঁ চাৰ্জ স্কুটাৰখনকে লওঁ। এতিয়া এনেকুৱাহে গতি হৈছে মোৰ। চাইকেলখনে ভাল আছিল পাই। নগেন, স্কুটাৰখন বাটতে ৰখাই লৈ তই কি কৰি আছ ইয়াত? নক'ব বুজিছে বৰুৱা, স্কুটাৰখন চাৰ্জ খতম হৈ থাকিলে। এতিয়া বাৰু কেনেকৈ ঠেলি নিওঁ বাৰু? ঘৰলৈতো আৰু ভালেমানখন দূৰ আছে। কি কৰিব এতিয়া, উপায়তো নাই। ঠেলি গৈ থাকক আৰু। গাড়ী এখন ল'ব লাগিছিলে, তেতিয়া ৰ'দ দিলেও চিন্তা নাছিলে, বৰষুণ দিলেও চিন্তা নাছিলে, পটককৈ বেয়াও নহয়। বৰুৱা, মোৰ আকৌ স্কুটাৰখন ল'বলৈ মনেই নাছিলে। মানুহজনে ক'লে বোলে আজিৰ যুগত আৰু চাইকেল নচলায়, সেইকাৰণে চাইকেলখন বিক্ৰী কৰি এই বেটাৰী স্কুটাৰখন ল'লোঁ। গাড়ী যে নলওঁ আৰু মই। গাড়ী ল'লে বহুত টকা যাব। মোৰ আধা দৰমহা তেল ভাৰতে যাব গাড়ীত। তেনেহ'লে গৈ থাকক আৰু ঠেলি। আপোনাকতো কথা কৈ লাভ নাই। গৈ থাকোঁ আৰু, উপায়তো নাই। ঘৰত গৈ আকৌ চাৰ্জ দিব লাগিব। কাৰেণ্টৰ বিলও চাগে বেছি আহিব আৰু দেই এখন চাৰ্জ দিওঁতে। যেন তেন ঘৰ পালোহি আৰু দেই। ভাগৰে লাগি গ'ল পাই, ইমান ডোখৰ বাট ঠেলি আহিছোঁ। তোমাক মই উঠনিৰ পৰা চাই আছো, আহিবা বুলি। নাই, তোমাক মই নেদেখিলোৱেই। ভাবিছিলো স্কুটাৰ উঠি আহিম আৰু এডোখৰ। শুনাকণ, তোৰতো উঠনি স্কুল ছুটি হ'ল। তোৰ লগৰ ল'ৰা ছোৱালীক মই বাটতে লগ পাইছোঁ। তাহাঁতে চাগে ঘৰ পায়ো ভাত পানী খাই আজৰি হ'ল, আৰু তই এতিয়া পাইছহি। মোৰ স্কুটাৰখন বাটতে চাৰ্জ আদায় হ'ল। ঠেলি আহোঁতে এতিয়া পাইছহি, আৰু তয়ো মানে এতিয়া পাইছহি। পোনাকণ, বাপেক পুতেক মানে আজি দুটা লগতে পাইছহি ন ঘৰ। পোনাকণ, তোৰতো কেতিয়াবা স্কুল ছুটি দিলে, তই যে এতিয়া আহি পাইছহি। আৰু আপুনি দেখোন সদায় 3টা বজাত ঘৰ পায়হিয়ে কামৰ পৰা। আজি কটা 4টা বাজিতে 5টা বাজিব হ'ল। হেৰা, মোকতো গম নকৰিবা আৰু দেই। ইমান ডোখৰ বাট স্কুটাৰখন ঠেলি আহিছোঁ, ভাগৰ লাগি গৈছে। যোৱা, চাহ টুপি কৰাকৈ যোৱা। তুমি ক'ব ভিতৰত সোমাবই পৰা নাই, ৰাউলৈকে আহিছা। আৰু পোনাকণে বোলে মোলৈ ৰখি আছিলে স্কুটাৰ উঠি আহিবলৈ। এই মানুহজনীক আৰু কিমান কম এখন চব্জি বনাবলৈ, যিখিনি এখন বনালে হয় ইমানকৈ বনাব, তেলখন খৰচ কৰি এসপ্তাহ নাযায়। ক'ব তেলৰ বটল এদাই হ'ল, তেলৰ বটলটো আনিব। ইমান কাল বনালে বাৰু তেল কেইদিন যাব বাৰু? হেৰা, এইবিলাক আহাচোন। হেৰা, তোমাক কিমান বাৰ ক'ব লাগে ইমানখিনি চব্জি নবনাবলৈ? কিমানখিনি বনাইছা তুমি চোৱাচোন। ৰুটিও বনাইছা, পইচা ক'ৰ পৰা আহে মইহে জানো। ইমান কাল বনালে তেল কিমানখিনি গ'ল বাৰু? আনাচোন বটলটো চাওঁ। মই ৰাতিপুৱা যাওঁতে চাই থৈ গৈছিলোঁ ন তেল কিমান কণ আছিলে। এতিয়া চাওঁচোন কিমান কণ আছে। এই মানুহটো বাৰু শান্তি নাই। তেল কণৰ কাৰণে ইমান চিকটা কৰিব লাগেনে? অকল তেলেই নে? নিমখ, হালধি, পিঁয়াজ সেইবোৰতো আছেই। ইমান দাম বস্তু। মানুহনো পইচা কেলৈ লাগে? খাবলৈহে লাগে। জীয়াই থৈ দিনকেইটা ভালকৈ খাব লাগে। নিজে পইচা ঘটা হ'লে গম পাবা। ইমানকৈ আজি নবনাবা, যি বনাবা এখন বনাবা। দালি বনালে অকল দালিয়ে বনাবা, ভাজি বনালে অকল ভাজিয়ে বনাবা। এনেকৈ খাম পানী বাকি। ইমান তেল খৰচ কৰি বনাই নাথাকিবা আজিৰ পৰা। তুমি এটা কাম কৰিবা, দেউতালে অকল এখনকে বনাবা, যি বনোৱা। তুমি মই একদম ধেৰ বনাই খাম। তোৰ যিহে চিকটা বাপেৰে, দেখা নাই কি কৈ আছে? খাই এতিয়া, আজিৰ পৰা অকল এখনেই বনাম, চাই থাক। তই আকৌ নকবি মা সেইটো বনালে বুলি। বাৰু এইযোৰ লওক, আপোনাক ভাল লাগিব। আপোনাৰ লগত একদম মিলি পৰিব কাপোৰযোৰ। বেলেগ এযোৰ দেখুৱাওকচোন। মানুহজনে কাণত কথা পাতি আছে, সিযোৰ দেখা কৈ আছে। বেপাৰী আহিছে আপোনাৰ দেই। মানুহজনে আকৌ মই শুই থকা বুলি ভাবি কাপোৰ ল'ব দাম দি। ইমান কাপোৰ আছে, তথাপি বেপাৰীখন মাতি থাকিব। যাওঁচোন মই ওলাই যাওঁ। এইযোৰে মোৰ ভাল লাগিছে, দাম দৰ মিলিলে এযোৰকে ৰাখি থ'ম আৰু। এতিয়া দামটো কোৱা, দিয়া দাম কমা কিন্তু দেই, বেছিকৈ নকবা। বাইদেউ, আপোনাৰনো কি দাম বেছিকৈ কম? যিটো দাম সেইটোৱে কৈছোঁ আৰু। 750 দিব আৰু দেই, নকমাব বাইদেউ। আপোনাক বুলিহে কমত দিছোঁ আৰু। এযোৰকে ৰাখি থওক,
ইমানখিনি কাপোৰ দেখুৱালোঁ আপোনাৰ এযোৰকে পচন্দ হৈছে যেতিয়া এযোৰকে লৈ লওক আৰু কি বেছি হৈছে দুযোৰকে ল'ম যদি 1000 দুযোৰ দিয়া দিব পাৰিবা যদি কোৱা আৰু দুযোৰকে ৰাখি থ'ম হেৰা তুমি আৰু কিমান কাপোৰ নোলোৱাহে গোটেই গডেজত তোমাৰ কাপোৰে থ'বলৈ জেগা নাইকিয়া হৈ আছে আকৌ এইবোৰ কি চাই আছা আপুনি শুইহে আছিলে শোৱা মানুহটো যে বিচনাৰ পৰা উঠি আহিলে আহিমতো যধে মধে কাপোৰখন লৈ থাকিবা দাদা নমস্কাৰ বাইদেউ এযোৰ কাপোৰ পচন্দ কৰিছে লৈ দিয়ক আৰু এযোৰ কাপোৰকে বাইদেউ ধুনীয়া লাগিব পিন্ধিলে থোৱাহে ইমান শকতজনীক এযোৰ কাপোৰে আৰু নোখোৱাই আৰু দেই আৰু গোটেই গডেজত কাপোৰেই কাপোৰ এইকেইযোৰ মোৰ পচন্দ হোৱা নাই দেই একদম ভাল লগা নাই যোৱা তুমি ইমান কেইযোৰ দেখালোঁ কাপোৰ বাইদেউ এযোৰটো ল'ব লাগিব দেই ইমানখিনি সময় নষ্ট কৰিছোঁ বাইদেৱে আকৌ ল'ম বুলি কোৱাৰ কাৰণে মই দেখাই আছোঁ কাপোৰবোৰ তোমাৰ এখন বেগটো একদম ফুল হৈ আছে ইমানকৈ কাপোৰ আনিছানে নালাগে যোৱা বেলেগক দেখুৱাবা দেই আমাৰ এওঁ কাপোৰ নলয় এই গোটেই কাপোৰে কাপোৰ হৈ আছে দাদা বাইদেউ ইমান ল'বলৈ মন কৰিছে কাপোৰটো 750 টকাহে বেছি দাম নহয় কি 750 টকা ইমান দাম সেই শুনিছা তোমাৰ মই দোকানৰ পৰা কিনি দিম দেই কম দামতে পাবা এইটো কাপোৰ 400-300তে পাবা আৰু ইয়াত বহুত দাম কৰিছে দিয়ক বাইদেউ নলয় যদি জাপি খুচি থৈ দিওঁ আৰু যাওঁগৈ আৰু দেই ইমানখিনি কাপোৰ দেখুৱালোঁ এযোৰ নল'লে আৰু ভাইটি বেয়া আছে নাপাবা আৰু দেই এওঁ নাথাকিলে ল'ম বাৰু কেতিয়াবা আহিলে সোমাবা কমতে পাওঁতে কাপোৰযোৰ লৈ থ'ম বুলি ভাবিলোঁ নাই এই মাথোঁটোৰ পৰা ল'বলৈ নোৱাৰিলোঁ আৰু সেইদা তোমাক কাপোৰ কেইটা লাগে হয় ইমানকৈ কাপোৰ থাকোঁতে মই দেখা নাই এযোৰ কাপোৰ এবছৰমান পিন্ধি থাকোঁ মই কিমান বছৰ হ'ল বাৰু কাপোৰ নোলোৱা দুযোৰ কাপোৰ আছে সেই দুযোৰ পিন্ধি অফিচলৈ যাওঁ সদায় আপোনাৰ নিচিনা মানুহ কেলৈ কয় চিকটা বুলি